हेलो गाइस वेलकम टू माय यूट्यूब चैनल। प्रथमते आपलोके ভিউটো চেক কৰক, তাৰ পিছত মই ক'ত আছো, কিয় আছো, কেনেকৈ আহিছো, এইবিলাক সব গোটেইখিনি জনাই আছো। তো ভিউটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। বৰ্তমান মই এতিয়া ৰাস্তাৰ মাজে মাজে চাইকেল লৈ আহি আছো। আপোনালোকে ভাবিব পাৰে গাড়ী লৈ অহা নাই যে চাইকেল লৈ আহিছে কিয় বুলি। চাইকেল লৈ আহিছো মানে মই এটা কাৰণে চাইকেল লৈ আহিছো। এতিয়া বৰ্তমান মই আছো ডুবাই মানে এইটো এটা এৰিয়া আপোনাৰ পথাৰৰ এনেকুৱা টাইপৰ মানে এইটোবিলাক নিজে বনাই লৈছে এইটো চাইডে হেঁতো। ইয়াত মানে চাইকেলিং কৰিবৰ কাৰণে বনাইছে আপোনাৰ। ঠিক আছে, এইটো এটা মানে ৰিজৰ্ট টাইপৰ। এইখিনি জেগাখিনি বহুত ডাঙৰ এৰিয়া, বহুত এৰিয়া। এতিয়া মই ডুবাই আহিছিলোঁ ইয়াত মানে চাইকেল চলাবলৈ কাৰণে। এই জেগাটোত চাইকেল চলোৱা খুব এটা হেঁপাহ আছিলে মোৰ সৰুৰ পৰাই। মানে মোবাইলত দেখি থাকোঁ, এনেকুৱা অহা নাই কোনো আজিলৈকে, বা মই দেখা নাই ইউটিউবত এনেকুৱা ভিডিঅ'। সেইকাৰণে ভাবিলোঁ মই ভিডিঅ' এটা বনাবলৈ দি দিওঁ ইয়াত, কাৰণ এইটোতো কম ডাঙৰ কথা নহয় ন। ডুবাইত চাইকেল চলাবৰ কাৰণে এটা জেগা বনাই আছে। এইটো চাই লওক, এইটো জেগাটো হৈ গ'ল আৰু চাইকেল। মই ৰাতিপুৱা খুব সোনকালে এখন হোটেলত আছিলোঁ, হোটেলৰ পৰা আহিলোঁ, আহি পেলাই অকণমান দেখাই দিওঁ বোলো চাইকেলিং চলোৱাটো আপোনালোকক। সেইকাৰণে দেখাবলৈ কাৰণে ভিডিঅ'টো বনালোঁ। বিশেষকৈ ইয়াত এটা কথা মানে আপোনাৰ যোনবিলাক ইয়াত গছ গছনি বন এইবিলাক দেখিছে চব আপুনি ৰুই দিয়া। মানে আমাৰ নিচিনা, আমাৰ তাততো অসমত নিজে নিজে এইবিলাক হয় ন, মানে ইমান হেৰি কৰিব নালাগে। কিন্তু এইবিলাক চব ইয়াত কিনি অনা, এইবিলাক গাহৰি লতা, বগৰী পুলি, এইবিলাক য'ত যি দেখিছে চব কিনি অনা। ইয়াত মানে চাইকেলিঙৰ কাৰণে বনাইছে। বৰ্তমান মই এতিয়া চাইকেল চলাই আহিছোঁ ইয়াত ডুবাই এখন। ভিউটো কিন্তু আল্টিমেট লাগিছে দেই গাইছ। ইয়াত বহিবৰ কাৰণে এইবিলাক বনাই দিছে। ভিউ গাইজ আল্টিমেট পুৰা আল্টিমেট লাগিছে গাইজ। এইবিলাক গছ দেখিছে, এইবিলাক চব গছ ইয়াৰ ৰুই দিয়া নহয়, এইবিলাক চব মানে আপোনাৰ বেলেগৰ পৰা কিনি আনিছে। এজোপা গছ এজোপা কিনি আনিছে, এজোপা ইয়াত চব মানে চব গছ আপোনাৰ কিনি অনা গছ। আৰু দিছোঁ অলপমান জুম কৰি, ইয়াত দেখিছেনে সেইবিলাক কাম চলি আছে। সেইফালেও আৰু বনাব। বৰ্তমান ইয়াত মানে চাইকেলিং কৰিবৰ কাৰণে এইবিলাক গছবিলাক এইবিলাক কিনি আনি ৰুইছেহি। এইবিলাক য'ৰ পৰা ত'ৰ পৰা বিশেষ এইবিলাক মানে এখন এটা নতুন প্ৰজেক্ট, নতুন দুনিয়া। মানে একদম আমাৰ অসমৰ নিচিনা বনাব বিচাৰিছে ইয়াত চাগে। এনেকুৱাই হ'ব যোনজনে বনাইছে। এয়া আপুনি চাওক, এয়া গৰু। ডুবাইতনো ক'ত গৰু দেখা পাব, সেইবাবে ইয়াত নাজানা ল'ৰা ছোৱালীয়ে জানিবৰ কাৰণে ইয়াত গৰুবিলাক আনিছে। এয়া চব আমাৰ অসমৰ পৰা চুৰি হোৱা গৰুবিলাক ইয়ালৈকে আহে নেকি গাইজ, ঠিক নাই। আৰু দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু বেলেগ জেগাত যাম মই। বালৰ ভিডিঅ' বনাব আহিছে চোৱাৰ বাচ্চা। মই শুই থাকোঁতে বালৰ ভিডিঅ' কেলা পুৱাৰ পৰা উঠি আহি ভাইটি দুজনে আজি লগ কৰিব আহিলে। মানে সিহঁতৰ ঘৰ আমাৰ অসমত, সিহঁতে ডুবাইত থাকে, বিজনেছৰ ক্ষেত্ৰত কিবা কৰে ইয়াতে। সিহঁতে অসমীয়া সাজ পোছাকেৰে মোক মানে সন্মান জনালে। মোক ধুতি পিন্ধালে, গামোচা এখন দিলে। দুয়োজন ভাল হ'ব, ভাল লাগিলে তোমালোকক লগ পাই, ধন্যবাদ।